গুড মৰ্নিং ইউটিউব। আজি নতুন বছৰ 2021 প্ৰথমটো ভিডিঅ' বনাওঁ বুলি ভাবিছোঁ। তো আজিৰ ভিডিঅ'টো বাইকৰ ওপৰত নহয়। আজি মই এখন নতুন চাইকেলৰ শ্ব'ৰুম এটা অ'পেন হৈছে আমাৰ ঘৰৰ ওচৰতে। তো তাতে ভিডিঅ' বনাবলৈ আহিছোঁ আৰু ইয়াত কি চাইকেল পায়, কি মডেলৰ চাইকেল ৰাখে এওঁলোকে, মই সকলোখিনি আপোনালোকক দেখাম আৰু ডিটেইলছো দিম ক'ত আছে শ্ব'ৰুমটো। আৰু নতুন বছৰৰ কাৰণে সকলোকে হেপ্পী নিউ ইয়েৰ জনালোঁ আৰু বিহুৰ শুভেচ্ছাও থাকিলে। আজি বিহুৰ দিনাখনে এইটো ভিডিঅ' ৰেকৰ্ড কৰিছোঁ মই। তো আপোনালোকে ভাল পাব বুলি আশা কৰিছোঁ আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবটোও কৰিব চেনেলটো। বহুতে ভিডিঅ'বোৰ চাই ভালেমানে চাইছে মোৰ নতুন চেনেল হিচাপে, কিন্তু চবেই সেইটো হিচাপে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো। তো ছাবস্ক্ৰাইব কৰিব, অকণমান ছাপোৰ্ট দিব আপোনালোকে। সেইটোকে কৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আহক চাওঁগৈ দোকানখন এতিয়া। ব'লক এতিয়া শ্ব'ৰুমটোৰ ভিতৰলৈ যাওঁ। শ্ব'ৰুমটোত সোমাইছোঁ। এইটোৱে হ'ল বাইচাইকেলৰ শ্ব'ৰুম। এবাৰ দেখাই দিছোঁ আপোনাৰ চব ফালৰ পৰা। এইখিনি বাইচাইকেল, ইয়াত গোটেইখিনি MTB ৰখা হৈছে। এইখিনি গোটেইখিনি MTB হাৰ্ডটেইল। এইখিনি ইয়াত হাইব্ৰিডো আছে আৰু চিটি ৰাইডিঙৰ বাইকো আছে, সৰু ল'ৰা ছোৱালীৰ কাৰণেও আছে, ফেট বাইকো আছে। এইখন ৰঙা কালাৰ। এইখন কি ব্ৰেণ্ড ৰাখিছে মই আপোনালোকক দেখাই দিছোঁ এখন এখনকৈ। এইখন ফ্ৰগ, আৰু নেক্সটখনো এইখনো ফ্ৰগ, এইখনো ফ্ৰগৰে। এখন কেলিষ্টো, এইপিনে ফ্ৰগ আৰু কেলিষ্টো বেছিকৈ আছে ইয়াত। আপুনি ফায়াৰফক্সো পাব, এইখন ফায়াৰফক্সৰ, এইখন ফ্ৰগৰ। এইপিনেও লগাই দিছে ভালেমান বাইক। ইয়াত চাইকেলৰ কালেকশ্যন ভালেমানে আছে, যিহেতু আপোনালোকে দেখিব পাৰিছে চবফালে বাইচাইকেল। আপোনালোকক যি ব্ৰেণ্ডেই লাগে এওঁলোকে ক'লে অনুৱাই দিব। আৰু এবাৰ শ্ব'ৰুমটো দেখাই দিছোঁ চব ফালৰ পৰা। তো চাইকেলৰ কালেকশ্যন এওঁলোকে বহুত ৰাখিছে, ভালেমানখিনিয়ে ৰাখিছে। আপোনালোকক যি চাইকেল লাগে ইয়াত পোৱা যাব। এবাৰ আহি পেলাই নিজে এক্সপিৰিয়েঞ্চ কৰিবলৈ ভাল হয়। ভিডিঅ'টো মই আপোনালোকক চব দেখাব পৰা নাই, কিন্তু এখন যিকোনো মডেলৰ চাইকেল এখন মই আপোনালোকক দেখাই দিম বৰ্তমান। এবাৰ চবফালে শ্ব'ৰুম দেখাইছোঁ, কি ব্ৰেণ্ড আছে আপোনালোকে নিজে দেখিও ধৰিব পাৰিছে চাগে। আৰু এইটো কাউণ্টাৰত এচেছৰিজখিনি ৰাখিছে চাইকেলৰ। যিকোনো এচেছৰিজ লাগিলে ইয়াৰ পৰা ল'ব পাৰিব। এইপিনে লাইট ৰাখিছে, এইখিনি লাইট, এইখিনি লক আছে, তলত ষ্টেণ্ড কিছুমান আছে, বটল হোল্ডাৰ আছে, লক আছে, এইপিনে মাডগাৰ্ড আছে আৰু এই ওপৰ চাইডে হেলমেট ৰাখিছে ইয়াত। তো যিকোনো এখন চাইকেল আপোনালোকক দেখাই দিছোঁ, আহক। এইখন বাইচাইকেল মই আপোনালোকক দেখাই দিছোঁ। এইখন ফায়াৰফক্সৰ হয়, মডেলটো দেখাই দিছোঁ, টৰেটো হাৰ্ডটেইল MTB হয় এইখন। এইটো ফ্ৰণ্টৰ ছাছপেনশ্যন আৰু আগত ডিস্ক ব্ৰেকো আছে। এইখন কালাৰটো বিৰাট ধুনীয়া বাইচাইকেলখনৰ। বেকতো দেখাই দিছোঁ আপোনালোকক। এইটো বেকৰ ডিস্ক ব্ৰেক, মেকানিকেল ডিস্ক ব্ৰেক হয়, হাইড্ৰলিক নহয় এইখনত। ইয়াত গিয়েৰ হৈছে 21। ফ্ৰণ্টত হ'ব 3টা গিয়েৰ আৰু বেকত হ'ব 7টা গিয়েৰ। এইখিনি দেখাই দিছোঁ, এইকেইটা গিয়েৰ বেকত আৰু ফ্ৰণ্টৰ দেখাই দিছোঁ। ফ্ৰণ্টৰ গিয়েৰ 3টা। এবাৰ দূৰৰ পৰা বাইচাইকেলখন দেখাই দিছোঁ। বিৰাটেই ধুনীয়া কালাৰটো দেখিবলৈ, ব্লু কালাৰত। এবাৰ চব ফালৰ পৰা এবাৰ বাইচাইকেলখন দেখাই দিছোঁ আপোনালোকক। এইকেইটা গ্ৰিপ আৰু এইটো গিয়েৰ শ্বিফ্টৰ লিভাৰ। এইকেইটা এইটো শ্বিফ্টৰ কাৰণে, এইটো ব্ৰেক, এইকেইটাও শ্বিফ্টৰ কাৰণে। আৰু ৰাইট ছাইডৰ এইটো 7টা গিয়েৰ আছে। এইটো বেকৰ গিয়েৰকেইটা, এইকেইটা শ্বিফ্টৰ কাৰণে, এই 2টা পেডেল আৰু এইটো ফ্ৰণ্ট ব্ৰেক। ছিটটো দেখাই দিছোঁ, এইটো ছিটটো চাওক বাইকখনৰ। এইকেইটা টায়াৰ।
তো বাইচাইকেলখন দেখিলে আপোনালোকে, দেখিবলৈ বিৰাট ধুনীয়া বাইচাইকেলখন চব ফালৰ পৰা। ইয়ালৈ নিজে এবাৰ আহক আপোনালোকে, আহি পেলাই চাই যাওক কি পায় মডেল, আৰু মই অ'নাৰজনৰ লগতো আপোনালোকক চিনাকি কৰাই দিম, কথা বনাই দিম। তো এবাৰ আহক আপোনালোকে, আহি নিজে চাই যাওক। ব'লক এতিয়া অ'নাৰজনৰ লগত এবাৰ চিনাকি হৈ ল'মগৈ। তো আহক এতিয়া অ'নাৰজনৰ লগত চিনাকি হৈছোঁ। দাদা আপোনাৰ ইন্ট্ৰডাকশ্যনটো দি দিয়ক। হয়, মোৰ নামটো হ'ল আশফিক আলী। হয়, আৰু ইয়াতে ওলবালিবাটত মোৰ দোকান। হয়, দোকানখনৰ নাম হ'ল ষ্ট্ৰীট বাইকাৰ্ছ। ষ্ট্ৰীট বাইকাৰ্ছ। হয়, ইয়াত এতিয়া আপুনি কিমান ৰেঞ্জৰ পৰা কিমানলৈকে ৰাখিছে বৰ্তমান বাইচাইকেল? বৰ্তমান মোৰ ওচৰত আছে আপোনাৰ 6500 পৰা লৈ পেলাই আপোনাৰ 24,000লৈকে বৰ্তমান আছে। বৰ্তমান এভেইলেবল ষ্টকত আছে। এভেইলেবল ষ্টকত আছে। আৰু কি মডেল ৰাখিছে বাইচাইকেলৰ? মোৰ ওচৰত ফ্ৰগ আছে, ফায়াৰফক্স আছে, হয়, কিষ্টো আছে, স্নেল আছে, হয়, আৰু টাটা আছে, হয়, আৰু ছানক্ৰছ আছে, ৰেলিক আছে। হয়, এইকেইটা মডেল বৰ্তমান মোৰ ওচৰত মানে ভালেমান এতিয়া যি পপুলাৰ ব্ৰেণ্ড আছে সকলোবোৰে এভেইলেবল আছে ইয়াত। এটলিষ্ট পপুলাৰ হৈছে, গোটেইখিনি ৰাখিছে। হয়, আৰু এচেছৰিজো চবেই ৰাখিছে চাগে। আৰু যদি কোনোবাই ইয়াত বাইচাইকেলৰ ছাৰ্ভিচ কৰাব খোজে সেইটোও হৈ যাব চাগে? সেইটো আছে, সেইটো হৈ যাব। ছাৰ্ভিচিং কৰোঁ, আমাৰ টেকনিচিয়ান আছে আমাৰ। হয়, ছাৰ্ভিচিং। আৰু যদি কিবা মডেল নাথাকে তেতিয়া সেইটো আমি অৰ্ডাৰ বেচিছ আহি যায়। অৰ্ডাৰ বেচিছ উইদিন ৱৰ্কিং 6 to 8 days হয়, ডেলিভাৰ হৈ যায়। এনেই কিবা বুকিং এমাউণ্ট ল'বনে যোনখন বাইচাইকেল আপুনি অৰ্ডাৰ কৰিব? লামচাম কিবা এটা এমাউণ্ট থাকে, বুকিং এমাউণ্ট দিলে থাকে। আচ্ছা, তাৰপিছত বুক হৈ যায়। ঠিকে আছে বাৰু। এতিয়া যিকেইজন ভিউৱাৰ তেওঁলোকৰো মানে কিবা কিবি কোৱাৰি থাকিব পাৰে, যদি কমেণ্টত দিয়ে তেতিয়া আপুনি মোক কৈ দিব, মই এটলিষ্ট কমেণ্টত দি দিব পাৰিম। ঠিক আছে, ধন্যবাদ ইয়াত ভিডিঅ' বনাবলৈ দিয়াৰ বাবে। থেংক ইউ। তো ভিডিঅ'টো ইমানখিনিলৈকে চালে যদি বহুত বহুত ধন্যবাদ আপোনালোকলৈ। আৰু চাইকেলৰ বিষয়ে মোৰ ইমান বিশেষ খুব বেছিও জ্ঞান নাই, তো যিমানখিনি পাৰোঁ দেখুৱালোঁ আপোনালোকক। তো আহক আপোনালোকে এই শ্ব'ৰুমটোলৈ, ষ্ট্ৰীট বাইকাৰ্ছ, পুৰণা বালিবাৰত আছে, মছজিদ কমপ্লেক্সত, ফাৰ্ষ্ট ফ্ল'ৰ। তো আপোনালোকে আহক, কি বাইচাইকেল পায় ইয়াত এবাৰ নিজে চাওক। আপোনালোকৰ ঘৰৰ কাৰোবাৰ লাগিলে বা আপুনি নিজেই ল'বলৈ গৈছে, তো আহক এবাৰ এক্সপিৰিয়েঞ্চ কৰক। ইয়াত বাকীবোৰতো কম্পেয়াৰ কৰক ৰেট। মোৰ বোধে ইয়াত বাকীবোৰতকৈ অকণমান ৰেটটো কমতে পাব। ভালেমান ব্ৰেণ্ডো ৰাখিছে তেওঁলোকে, ইয়াত চায়ো ভাল লাগিছে। ময়ো ভাবি আছোঁ পাৰিলে এখন ময়ো ল'ম। আহক আপোনালোকে, আহি পেলাই এবাৰ চাই যাবি। আৰু যদি ভিডিঅ'টো আপোনালোকে চাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু থেংক ইউ এণ্ড হেপ্পী নিউ ইয়েৰ সকলোলৈ। এতিয়া বাই বাই।